নমস্কাৰ বন্ধুসকল, মোৰ নাম হৃষিকেশ আৰু আপোনালোকে চাই আছে HDS এছামিজ। আৰু আজি হয় বিশ্বকৰ্মা পূজা আৰু আমি পাপাৰ অফিচত যাম বিশ্বকৰ্মা পূজাত। সেয়ে মই ডাইৰেক্ট বস্তুবিলাক কৈ আছোঁ। চ' মানে নমস্কাৰ বন্ধুসকল, মোৰ নাম হৃষিকেশ আৰু আপোনালোকে চাই আছে HDS এছামিজ। চ' আজি হয় বিশ্বকৰ্মা পূজা আৰু আজি আমি যাম পাপাৰ অফিচত, মানে পাপা আৰু মই যাম আৰু মাও যাব ঠিক নাই। আৰু এতিয়া মই অলপ জগিং কৰিব আহিছোঁ ৰাতিপুৱা। এতিয়া হৈছে 5:12 হৈছে এতিয়া। আৰু আজি মই মাত্ৰ লিটাৰেলি 5 ঘণ্টা 12 মিনিট হৈছোঁ, পুৰাপুৰি 5 ঘণ্টা 12 মিনিট। আৰু দুটামান কথা পাতিব লাগিছিল আপোনালোকৰ লগত, চ' ইয়াতে বহি কথা পাতোঁ। শুনা আপোনালোকেতো জানে অসমত কিমান ডাঙৰ বানপানীৰ সমস্যা আছে। সেইকাৰণে কি কৰিছে, এইটো ৰাস্তাত, এইটো মানে নতুনকৈ বনোৱা ৰাস্তা হয়, আমাৰ মানে এইটো ৰাস্তা হয়। চ' এইটো ৰাস্তা কি কৰিছে গাইজ, এই যাতে যদি এইবিলাক মানে পানী জমা হয়, যাতে এইফালে এইটো ফুটাৰে এনেকুৱাকৈ যায়, এনেকুৱাকৈ হৈ সেই পুখুৰীটোত পৰা কৰি দিছে। চ' এইটো বহুত ভাল কাম কৰিছে চৰকাৰে আৰু ধুনীয়া ৰাস্তা বনাইছে আৰু। কিন্তু গাইজ এইখিনি অলপ কেনেকৈ ভাঙি গ'ল নাজানো, কিন্তু এইখিনি অলপ ভাঙি গৈছে। চ' মই আশা কৰোঁ এইখিনি ভাল কৰিব। আৰু গাইজ মই কি কথা পাতিব বিচাৰিলোঁ জানে, যে যদি মই ভিডিঅ'জ কেতিয়াবা 2 সপ্তাহমানৰ কাৰণে এইটো চেনেল নিদিওঁ, মানে HDS এছামিছত নিদিওঁ, তেতিয়া কিছুমানে কয় যে তুমি কিয় ইমান ভিডিঅ' কিয় নিদিয়া। তাৰপিছত যদি মই ইয়াতে দি HDS জলত 2 সপ্তাহমানৰ কাৰণে নিদিওঁ বা 1 সপ্তাহ কাৰণে নিদিওঁ, তেতিয়া তাতে কয় যে তুমি কিয় ভিডিঅ' নিদিয়া, ভিডিঅ' কিয় নিদালতে। চ' গাইজ এইটোৰ কি কাৰণ জানেনে, মানে মই যি ভিডিঅ' দিওঁ চব ভিডিঅ'ৰ এডিটিং, চব ভিডিঅ'ৰ চব কাম মই কৰোঁ। মই ভিডিঅ' বনোৱালৈকে, এডিট কৰালৈকে, শ্বেয়াৰ কৰালৈকে ইউটিউবত চব যিমান কাম আছে চব মই নিজে কৰোঁ। আৰু যিবিলাক লিংক আপোনালোকে দেখে ভিডিঅ'ৰ তলত, সেইবিলাকো ময়ে পেষ্ট কৰোঁ। চব বস্তু মই কৰোঁ। আৰু মই এখন ইয়াৰিয়াত নি মুভি এখন বনাইছিলোঁ, সেইখন HDS জলত আছে, আপোনালোকে লিংক ডিছক্ৰিপশ্যনত আছে, আপোনালোকে যাই চাব পাৰে। সিমান ভাল হোৱা নাই, কিন্তু সেইখনৰো ডাইৰেক্টিং, ৰাইটিং, এডিটিং মই কৰা নাই। আধা মই কৰিছোঁ, আৰু আধা RJ ক্ৰিয়েশ্যন ব্লগ এটা চেনেল আছে। চ' সেইটো দাদা কৰি দিছিলে। আৰু বাকী এডিটিং, ডাইৰেক্টিং, ৰাইটিং, ডাইৰেক্টিং, প্ৰডিউচিং চব যিমান আছে চব মই কৰিছিলোঁ। আৰু তাতে অলপমান এক্টিঙো কৰিছিলোঁ। তাৰপিছত আৰু ফ্ৰেণ্ডছ কিছুমানে এক্টিং কৰিছে তাতে। আৰু কি ক'ম, আৰু এখন আপোনালোকৰ কৃপাত আৰু এখন চিনেমা বনাম আমি, মানে গোটেই হৈ গৈছে, কিন্তু অলপ প্ৰব্লেমৰ কাৰণে আমি শ্বুটিং ষ্টাৰ্ট কৰিব পৰা নাই। আমি নৱেম্বৰ বা অক্টোবৰ মাহতে শ্বুটিং ষ্টাৰ্ট কৰি দিম। মানে মই কিছুমান ফ্ৰেণ্ডৰ, মানে এটা ফ্ৰেণ্ডৰ পলাশ বুলি যে কওঁ, মোৰ বেছিভাগ ব্লগত যে আহি থাকে, সি মানে পৰীক্ষা ষ্টাৰ্ট হৈছে। সি কৈছে যে মোৰ ছেপ্টেম্বৰ মাহত পৰীক্ষা ষ্টাৰ্ট হ'ব, কেতিয়া হ'ব নাজানো, মেমে কৈছে। চ' সি ভাবিলে, আমিও ভাবিলোঁ যে তেতিয়া পৰীক্ষা ষ্টাৰ্ট হৈ যাব পাৰে। সেইকাৰণে শ্বুটিং মানে এনেকুৱা বস্তু, ধৰক এডিটিং মানে অলপ লাগি যায়। এনেকৈ কৰি আছোঁ তাৰপিছত হঠাতে কৰা বন্ধ কৰিলোঁ কেইদিনমান, আৰু কৰিম, মানে সেনেকুৱা হ'লে অলপ দিগদাৰ হয়। চ' সেনেকুৱা হয়। চ' আমি ভাবিলোঁ সিটো এক্সাম যেতিয়া ষ্টাৰ্ট হ'ব পাৰে। চ' আমি এই মাহটো, মানে গোটেই মাহটো নকৰোঁ, মানে শ্বুটিং নকৰোঁ। আৰু এটা ফ্ৰেণ্ডে সি কথাটো অলপ জমনি, সি কৈছে যে মই চিনেমা কৰিব নোৱাৰোঁ, কাৰণ মই
অকল গধূলি আহিম আৰু গধূলি মই খেলিবৰ কাৰণে আহিম মানে আমাৰ আগৰ ফুটবল পিছত ফিল্ডত মই অকল খেলিবৰ কাৰণে আহিম কিন্তু মই শ্বুটিং নকৰোঁ গধূলি মই অকল খেলিবৰ কাৰণে আহিম কিন্তু গাইজ আমি এনেও শ্বুটিং কৰি গধূলিয়ে কৰি লৈছোঁ সি চাগে কৰিব ইচ্ছা নাই সেইকাৰণে কি কৰিছোঁ হয়তো শিক ল'ম নহয়তো কি কৰিম আমি সি জেগাত মোৰ এটা ফ্ৰেণ্ড আছে যিটো আপোনালোকে ইয়াৰ আগৰ ব্লগটোত দেখিছিল ৰক্তিম মোৰ বেষ্ট ফ্ৰেণ্ড হয় সিক আমি ল'ব পাৰোঁ ঠিক নাই কি কৰোঁ এইটো যদি ৰক্তিমে ব্লগ চাই আছে ৰক্তিমে নিজে নাজানে মই যি কৈ আছোঁ আৰু গাইজ সেইটো কথা যে দুটা মানে মই ভিডিঅ' কিয় দিব নোৱাৰোঁ ইমান সপ্তাহতে ফাৰ্ষ্ট কাৰণটো গাইজ টপিক নাপাওঁ ইমান বেছি টপিক পালেও অলপমান বস্তুটো বনোৱাতে অলপ মানে সময় লাগে আৰু গাইজ ছেকেণ্ড কাৰণটো হ'ল কি মানে মোৰ দুটা চেনেল আছে দুটা চেনেলৰ গাইজ ভালকৈ চলাব চলাব অলপ দিগদাৰ হয় দুটা চেনেল যদি আপোনালোকে 2-3 দিনৰ মই ভিডিঅ' দিলে পূৰা একদম ইউটিউবতে লাগি থাকিব লাগিব কিন্তু প্লাছ মোৰ এক্সামো আছে চ' মই এনি টাইম ইউটিউবতো লাগি থাকিব নোৱাৰোঁ চ' আপোনালোকে জানে আৰু হাফ ইয়াৰলি এক্সাম হয় কিমান মানে এটা প্ৰেছাৰ থাকে চ' এনি টাইম ইউটিউবতো লাগি থাকিব নোৱাৰোঁ সেইকাৰণে মই যিবিলাক নৰ্মেল ব্লগছবিলাক ইয়াতে দি আছোঁ কিন্তু যিবিলাক স্পেচিয়েল ব্লগ হয় অলপ তৰকা লগোৱা অলপ মছলা থকা ব্লগছ হয় সেইবিলাক মই HDS দি আছোঁ আৰু এইটো বিশ্বকৰ্মা পূজাৰ ব্লগটো মই HDS এছামিছত দিম এছামিছতে কৈ আছোঁ এছামিছ বুজিয়ে পাইছে চ' ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ ইমান দেৰি আৰম্ভ কৰা নাছিলোঁ 5 মিনিট 25 মিনিট হৈছে 5 মিনিট 30 ছেকেণ্ড হ'ল আৰু মই এতিয়া ঘৰত যোৱা অলপ শুম কাৰণ মই মাত্ৰ লিটাৰেলি 5 hours 12 মিনিট শুইছোঁ থেংক ইউ লেটছ ষ্টাৰ্ট সেই দোস্ত মোবাইলটো অলপ খানা পিনা খাই আছোঁ ৰ'ব দিনটো চলিব লাগিব না হে দোস্ত যদি বিশ্বকৰ্মা পূজাত গাড়ী নিদিবা নহ'লে বিশ্বকৰ্মা পূজা কেনেকৈ বিশ্বকৰ্মা পূজা হ'ব ন ভালকৈ কোৱা মাতটো কি হৈছে গাড়ী ধুবা অ' শুভম গাড়ী ধুবানে ত' আমি এতিয়া গাড়ী ধুবলৈ ওলাইছোঁ আৰু আমাৰ গাড়ী বহুতকেইখন আছে ৰ'ব এখন হয় আমাৰ টেম্পু এখন হয় আমাৰ কাৰ তাৰপিছত এখন হয় স্কুটি এখন শুভমৰ চাইকেল ন এখন শুভমৰ এখন ভাঙা চাইকেল আছে এখন টেম্পু হয় আৰু মোৰো এখন চাইকেল আছে কিন্তু মানে সেইখন কি হৈছে চাইকেলখন পামচাৰ হৈছে সেইকাৰণে মই য'ত টিউশ্যন কৰোঁ চাইকেলখন তাতে থোৱা আছে চ' গাইজ এতিয়া মই চাইকেলখন আনিব যাওঁ টিউশ্যনৰ বা তাতে চাইকেলখন থোৱা আছে মানে পামচাৰ হৈছিলে চ' এটা স্পৰ্টিং পিন্ধোঁ এইটো স্পৰ্টিং আৰু টিকটক ষ্টাইল চ' ব'লক চাইকেলখন লৈ আহোঁ চ' গাইজ এতিয়া চাইকেলখন লৈ যাই আছোঁ গাঁৱতে ঘৰৰ পৰা চাইকেল লৈছোঁ এখন চাইকেলখন লৈ যাই আছোঁ এতিয়া আৰু ভাগৰ লাগে বেয়া ৰ'দ দিছে চব ব'লক লৈ যাওঁ চ' গাইজ এতিয়া আমাৰ গাড়ী ধোৱা হৈ গ'ল মই ভিডিঅ' নকৰিলোঁ কাৰণ আপোনালোকে ব'ৰ হৈ যাব আৰু ব'ৰ হ'লে অবভিয়াছলি আপোনালোকে মোৰ ভিডিঅ' নাচাব আৰু ভিডিঅ' নাচালে মই ভিউজ নাপাম চ' সেইটোৱে কথা চ' এতিয়া আমি যাব ওলাইছোঁ পাপাৰ অফিচত আৰু আমি ঠগি দিলোঁ সেইটো আপোনালোকে একবাৰ ক্লিপটো চাই লওক চ' চাওক
যাতে গোটেই বছৰটো ভালকৈ চলি থাকক। So finally guys, আমি আহি পাইছোঁ পাপাৰ অফিচ আৰু গাইজ ইয়াতে মই চাউণ্ডটো কাটি দিছোঁ কাৰণ এইটো মানে ভইচ অভাৰ হয় কাৰণ ইয়াতে মানে চং চলি আছে। চ' এতিয়া ভিতৰত যাওঁ ব'লক। চ' গাইজ আমি এতিয়া ভিতৰত আহিছোঁ অফিচৰ আৰু এইবিলাক চাব পাৰে আপুনি লাইনৰ হয় আৰু আমাক এতিয়া চাহ নাস্তা কিবা খাব দিছে। অ' শুভম চাওক এইফালে চাচোন আহি কেনেকুৱা লাগিছে আহি কেনেকুৱা লাগিছে তোমাৰ সেই বৰ্তমান দিয়া। চ' গাইজ আমি এতিয়া চাহ নাস্তা খাই ল'ম। চ' তাৰপিছত চ' গাইজ এতিয়া শুভম আৰু মই মুভিটো আপোনালোকক দেখাব লৈ যাই আছোঁ আৰু চাগে আপোনালোকে মোৰ মাতটো শুনিছে কাৰণ মই চাউণ্ডটো সেই কৰি দিছোঁ, বন্ধ কৰি দিছোঁ, কাটি দিছোঁ গোটেই চাউণ্ডটোৱে। আৰু এতিয়া আমি মুভিটো দেখাব যাই আছোঁ কাৰণ গাইজ কপিৰাইট ইছ্যু মানে মই গোটেই গানটো মানে বন্ধ কৰি দিছোঁ, ভিডিঅ'টো মানে মিউট কৰি দিছোঁ। এইখিনি ভইচ অভাৰ হয়। চ' গাইজ এইখিনি এনেই আৰু দেখাই দিছোঁ আৰু অলপমান এনে আৰু গাইজ এতিয়া মানে ক্ষয় কৰাৰ সময় হৈছে। চব বলক ক্ষয়
গাইছে এইখিনি যে আপোনালোকে ভিডিঅ' দেখিছে ইয়াৰে আধা মানে অলপমান কিছুমান ছেকেণ্ডছৰ ভিডিঅ' এটা বেটাটো আছে মানে বেটা যে ইউটিউবত যে কিবা আছে যে বেটা মানে বেটা যে আহিছে চ' সেই বেটাৰ কথা কোৱা নাই মানে ইউটিউবৰ বেটা চ' তাতে আছে আপোনালোকে যাই চেক কৰিব পাৰে আৰু আপোনালোকে যাই চেক কৰিব আমাৰ ইয়াতে প্ৰথম জইন কৰিছে গতিকে তেখেতে জ্যোতিমণি কলিতা ছাৰ আমাৰ ফালৰ পৰা ঠিক আছে লগতে আমাৰ পূজাৰ মূৰ্তিদাতা আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো চাই আছে মইতো আজি ছেকেণ্ড ডে হয় মই যোৱাকালি বিশ্বকৰ্মা পূজা কৰিছোঁ আজি মই এনেই বহি আছোঁ মই টিউশ্যনৰ পৰা আহি ফ্ৰেছ হৈ গ'লোঁ চ' থেংক ইউ ইমান দেৰিলৈকে ভিডিঅ'টো চাই থকালৈকে মানে অন্তলৈকে যদি আপোনালোকে চাইছে যোনে চাই আছে আৰু শুভৰাত্ৰি মানে আপোনাৰ ফালে মানে যেতিয়া মই ভিডিঅ' দিম আৰু যেতিয়া আপোনালোকে চাব তেতিয়া যি হৈ আছে আৰু শুভৰাত্ৰি শুভ ৰাতিপুৱা শুভ দুপৰীয়া যি হৈ আছে আৰু সেই এতিয়া শুভৰাত্ৰি হোৱা নাই পিছে কিন্তু তথাপিতো শুভৰাত্ৰি আৰু আপোনাৰ ফালে যি হৈ আছে শুভ দুপৰীয়া শুভ ৰাতিপুৱা বা শুভ যি হয় সেই